অবকাৰ শ শ মাতৃৰ চকুত আনন্দৰ চকুলো সন্তানৰ এই ৰূপ দেখি চকুলো বৈছে উপস্থিত মাতৃসকলৰ মাতৃ নথকা সন্তানৰ সন্মুখত থিয় দিছে বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল ডবকাৰ এখন বিদ্যালয়ৰ এটি দৃশ্য দেখিলে আপোনাৰো চকু হেমেকি যাব দৃশ্যটোৱে নিশ্চয় আপোনাৰো অন্তৰ চুই যাব দৃশ্যটো চালে আপোনাৰো ভাল লাগিব দৃশ্যটো চালে আপোনাৰো চকু হেমেকি যাব এজাক দেৱ শিশুৱে পূজা কৰিছে নিজ নিজ মাতৃ যি সন্তানৰ এই ৰূপ দেখি চকুলো বৈছে মাতৃসকলৰ এই দৃশ্যলৈ মন কৰক ডবকাৰ এখন বিদ্যালয়ত চলিছে মাতৃপূজন ডবকাৰ শংকৰদেৱ বিদ্যানিকেতন নামৰ বিদ্যালয়ত অনুষ্ঠিত হৈছে মাতৃপূজন অনুষ্ঠান শাৰী শাৰীকৈ থিয় কৰাই সন্তানৰ হতুৱাই মাতৃসকলক এইদৰে পূজা কৰোৱা হয় সন্তানৰ দ্বাৰা এনেদৰে পূজিত হৈ আৱেগিক হৈ পৰে মাতৃসকল সন্তানৰ এই ৰূপ দেখি চকু পানী ওলাই আহে মাতৃসকলৰ যিসকল সন্তানৰ মাতৃ নাই সেইসকল সন্তানৰ সন্মুখত মাতৃৰ ওপৰত অৱতীৰ্ণ হয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকল এই দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত আৱেগিক হৈ পৰিছে সকলো বিদ্যানিকেতনৰ প্ৰধান আচাৰ্যই সাংবাদিকৰ আগত কয় যে সন্তানসকলক বহু কষ্ট কৰি মাতৃসকলে জন্ম দিয়ে বহু কষ্ট কৰি লালন পালন কৰে কিন্তু সন্তানসকলে ডাঙৰ দীঘল হৈ মাতৃসকলক বৃদ্ধাশ্ৰমত নিক্ষেপ কৰে এয়া হয় মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা নথকাৰ কাৰণে গতিকে শিশু মনৰ পৰা সন্তানৰ অন্তৰত আধ্যাত্মিকভাৱে মাতৃৰ প্ৰতি সন্মান জগাই তুলিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিউজ ডেস্ক ৰিপোৰ্ট যমুনা এনি